হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু এইটো ৰঙালাও হয়, একেবাৰে দেখিবলৈ পানীলাও নিচিনাই, দেখিছেনে গাইছ? এয়া আৰু আমাৰ গছৰে হয় ৰঙালাওটো এয়া। আৰু আজি ৰাতি ৰঙালাওৰ সৈতে মচুৰ দালি বনাই দিলোঁ এয়া। আৰু গাইছ এয়া দেখিছেনে, মই ধুনীয়াকৈ এয়া চব্জিখিনি কাটিব লৈছোঁ। এয়া ৰঙালাও আৰু আলু আৰু লগতে চয়াবিন আৰু মচুৰ দালিৰে ধুনীয়া এখন চব্জি বনাম আজিৰ ৰাতিৰ সাজৰ কাৰণে। মচুৰ দালিৰ সৈতে আপোনালোকে খাই পাইছেনে পোৱা নে নাজানো বাৰু, তথাপি মই বনাই ভাল পাওঁ আৰু মাক কেতিয়াবা অকণমান সহায়ো কৰি দিওঁ। আজি ভাবিলোঁ মই নিজেই বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কিদৰে বনাওঁ, আৰু যিহেতু বনোৱাত নিচা আছে। আৰু ইপিনে মই চব্জিখিনি কাটি লোৱা হৈ গ'ল, লগতে মচুৰ দালি আৰু চয়াবিনখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ এয়া। হালধিখিনি ভৰাই আছোঁ, মানে হালধি শেষ হৈছিল এয়া। আৰু মই এয়া কেৰাহী এখন বহাই দিছোঁ আৰু ইয়াত পিঁয়াজখিনি অকণমান ৰঙাচুৱা হোৱাৰ পিছত এয়া চব্জিখিনি বহাই দিলোঁ আৰু এয়া চব্জিখিনি অকণমান সময় মই ভাজি ল'ম আৰু ভাজ খোৱাৰ পিছত মই ইয়াত চয়াবিন এড কৰি দিম। আপোনালোকে চয়াবিনখিনি আগতে দি ল'ব পাৰে, মই অকণমান মোৰ ষ্টাইলত বনাইছোঁ। আৰু এইখিনি অকণমান ভাজি হোৱাৰ পিছত এয়া মই চয়াবিনখিনি এড কৰিলোঁ আৰু এয়া চয়াবিনৰ সৈতে চব্জিখন আকৌ অকণমান সময় মই কাঢ়া হোৱালৈকে ভাজি ল'ম এয়া। আৰু আজি দেউতাই নাৰায়ণ পূজালৈ গৈছিল আৰু এয়া মই ভোগ খাই আছোঁ। আৰু এনেও ভোগ খাই বেছি ভাল লাগে, তাতে আৰু জোখৰ হ'ব লাগে, জোখ ভোগটো খাই বেছি ভাল লাগে। আৰু লগতে এয়া মচুৰ দালিখিনিও বহাই দিলোঁ। এতিয়া গোটেইখিনি কাঢ়া হোৱালৈকে ভাজি থাকিম আৰু কাঢ়াকৈ ভাজি হোৱাৰ পিছত ইয়াত মই অকণমান মছলা গুড়ি দি দিলোঁ আৰু লগতে কোনোবাতে নিমখ দি দিলোঁ আৰু হালধিটো মই আগতে দিছিলোঁ। আৰু এতিয়া মই এইখিনি অকণমান সময় কাঢ়াকৈ ভাজি ল'ম আৰু যেতিয়া ভাজি হ'ব তেতিয়া মই ইয়াত পানীটো এড কৰি দিম, ধুনীয়াকৈ যাতে মচুৰ দালিখিনি ধুনীয়াকৈ ভাজ খায় সেইকাৰণে ভাজি লৈছোঁ। আৰু এতিয়া কাঢ়াকৈ ভাজি হোৱাৰ পিছত মই ইয়াত নহৰু এড কৰিছোঁ, নহৰুখিনি অকণমান থেথিলাই লৈছোঁ আৰু এইখিনি ইয়াত মই এড কৰিছোঁ আৰু ইয়াত মই পানী দি দিলোঁ এয়া। আৰু ইয়াৰ আঞ্জাখন দেখিছেনে ধুনীয়াকৈ উতলি আছে আৰু হ'বৰ হ'লেই আৰু এয়া আঞ্জাখন উতলি আছে, হ'বৰ হ'লেহি আৰু বেছি সময় নালাগে। আৰু ইয়াত মই ইলাচি এড কৰি দিম, ইলাচি দিলে আঞ্জাখন খাই বহুত সোৱাদ লাগে। অৱশ্যে কিছুমানে ইলাচি খাই ভালো পায় আৰু কিছুমানে বেয়াও পায় ইলাচি, সকলোৰে চইচবিলাক বেলেগ বেলেগ। একচুৱেলি মই ফ্লেভাৰটো বহুত ভাল পাওঁ ইলাচিৰ, নাইবা দালচেনিও দিব পাৰে যদি আপোনালোকে ইলাচিটো বেয়া পায়। তো মই ইলাচিটো ইয়াত এড কৰি দিছোঁ, আপোনালোকক মই দেখুৱাই দিছোঁ বাৰু এড কৰি দিয়াটো। আৰু ইয়াত মই ইলাচি এড কৰিছোঁ যেতিয়া আঞ্জাখন অকণমান হ'বৰ হৈছে আৰু হোৱাৰ আগে ইলাচিটো মই এইকাৰণে দিছোঁ যাতে স্মেলটো থাকি যায়, অকণমান কাঢ়া হ'লে ভাল লাগে ইলাচিৰ স্মেলটো, মানে মই ভাল পাওঁ স্পেচিয়েলি। আৰু এয়া ফাইনেলি মচুৰ দাইলৰ সৈতে চয়াবিনৰ চব্জিখন ৰেডি হৈ গ'ল। বেছিকৈ পানী ৰখা নাই, অকণমান থপথপীয়া হিচাপত ৰাখিছোঁ। আৰু আজি নেক্সট ডে হয় এয়া, কলেজলৈ আহিলোঁ। আজি ক্লাছ হোৱা নাই, আজি যিহেতু ক্লাছ হোৱা নাই ষ্টুডেণ্টো অহা নাই, আজি মিটিং হৈছিল। আৰু এয়া হৈছে মোৰ কলিগ, আমি একেলগে কাম কৰি আছোঁ। আৰু আজি আমাৰ ক্লাছ হোৱা নাই, আজি কিবা এটা মিটিং আছিল, আমাৰ টিচাৰ্ছ মিটিং আছিল। আৰু ইয়াতে মই চিনাকি কৰি দিলোঁৱে, মোৰ কলিগ হয়। আপোনালোকেও কৰবিবাৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু এয়া কলেজৰ পৰিৱেশটো মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, একেবাৰে ঠাণ্ডা হয় পৰিৱেশটো। আৰু যিহেতু এতিয়া গৰমৰ দিন হয়, ইয়াত ষ্টুডেণ্টখিনিয়ে ব্ৰেক টাইমত অকণমান ৰেষ্ট লয় আৰু আমিও কেতিয়াবা অকণমান ইয়াত কথা পাতোঁ আহি। আৰু ইয়াত খৰাহি পালোঁ, একেবাৰে ঘামি জামি অৱস্থা নাই আৰু ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ এয়া মই ফ্ৰেছ হৈ আহিলোঁ কলেজৰ পৰা আহি, আৰু এতিয়া মায়ে কি বনাইছে চাওঁ আহকচোন। আৰু এয়া হৈছে ভাতকেৰেলা। আৰু এয়া দুপৰীয়া আজি মায়ে ভাতকেৰেলা ভাজিছিল, লগতে এয়া শিঙি মাছ বনাইছিল আলু আৰু আদা নহৰুৰ সৈতে। শিঙি মাছ মোৰ আটাইতকৈ মাছবোৰৰ ভিতৰতে প্ৰিয় হয়। আপোনালোকে নাজানো ভাল পায় নে বেয়া পায়। আৰু এয়া খাৰ হয়, খাৰ বুলি ক'লেতো আৰু ক'বই নালাগে।
আৰু আজি ভণ্টিয়ে আচাৰ বনাইছিল, আমৰ আচাৰ। যদি আপোনালোকে ফুল ভিডিঅ'টো চাব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ চাব পাৰিব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। আজিলৈ বাই, লাভ ইউ।